নমস্কাৰ সকলোকে আজি এতিয়া ৰাতিপুৱা 9টা বাজি গ'ল আমি এটা যাব ওলাইছো বহুত ধুনীয়া এটা জায়গা আপোনালোকক সকলোৰে পৰিচিত এটা জায়গালে সো ভাবিলো আপোনালোকক লগত লৈ যাম আৰু আপোনালোকক ভাল পাব ভিডিওটো চাই সেই কাৰণে হেকলৈকে ভিডিওটো চাব এফালে পোহৰ ৰেডি ময়ূৰ ৰেডি আমি যেহেতুকে যোৰহাট আহিলো আপোনালোকে আগৰ ভিডিওটোত গম পাইছে সো এতিয়া যোৰহাটৰ পৰা যাওঁ সেই জায়গাটোলে যেটো জায়গালে আমি যাবলৈ ওলাইছো সো কলে যাওঁ আপোনালোকে চাব হাতৰ এয়া হিয়াহাতৰ ঘৰৰ ফুলবিলাক ভাবিলো আপোনালোকক অকণ দেখাওঁ তাই ইমান ধুনীয়াকৈ ফুলবিলাক ৰুইছে নহয় এইবিলাক চক তাই চাগে ভিডিওত আপোনালোকে দেখিছে তথাপিতো মই ভাবিলো আপোনালোকক এবাৰ অকণমান দেখাওঁ আৰু যিবিলাকো ফুলিবলৈ ষ্টাৰ্ট কৰিছে বৰ ধুনীয়াকৈ ৰাউণ্ডকৈ দি দিছে তাই এয়া চক এয়া আৰু এফালে এয়া ডালিয়া যেহেতুকে কালি বৰষুণ দি দিলে সেইকাৰণে ডালিয়াখিনি অকণমান বেয়া হৈ গ'ল কিন্তু তাৰে দুপামান ধুনীয়াকৈ ফুলি আছে এয়া আৰু এপা ইয়াত তলত ফুলি আছে এয়া এইটো তাহাঁতৰ ঘৰটো আৰু এইফালে চক এইফালে এয়া ৰেলিঙত এনেকৈ দি দিছে এইটো আমাৰ পোৱালি এইটো আমাৰ কালু হাই কালু আমি এতিয়া যাবলৈ সম্পূৰ্ণ ৰেডি সো ক'ত যাওঁ আপোনালোকক কৈ আছোঁ আমি গৈ যাওঁ নাজিৰালৈ আৰু নাজিৰাত কি আছে সেয়াটো আপোনালোকে নিশ্চয় জানেই নাজিৰাত আছে অগ্নিনাভ বাবাৰ শিৱ মন্দিৰ আৰু সেই তালি বুলি আজি ৰাতিপুৱা ওলাইছোঁ একচুৱেলি প্লেন নাছিলে আমি আহোঁতে ঘপককৈ মিলি গ'ল আমাৰ কপাল বুলিয়ে ক'ব লাগিব সো সেইকাৰণে ওলাইছোঁ যাবলৈ আপোনালোকে সেইকাৰণে ভিডিওটো চাব আৰু কেনেকুৱা পাই জনা আহি গ'ল খুৰা শহুৰহঁত যেহেতুকে খুৰাৰ ছোৱালীজনী দেৰগাঁৱত থাকে এইফালে খুৰা শহুৰৰ অকণমানিটো মামি মামি এইফালে দেখিছে হিয়া আৰু এইফালে মাইনু আৰু এইফালে আমাৰ খুৰীহঁতৰ ঘৰত থকা বাইদেউগৰাকী বৰমা সকলো ৰেডি হৈ গ'ল একচুৱেলি আৰু এইফালে আমাৰ খুৰাৰ ছোৱালী খুৰী চব ৰেডি আমি এতিয়া যাওঁ একচুৱেলি তেওঁলোকে গাড়ী লৈ আহিছিলে আৰু আমি একেলগে সকলোখিনি মিলি একেলগে জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ আৰু আমি আগবাঢ়িছোঁ অগ্নিনাভ মন্দিৰলৈ বুলি আৰু আমি আহি পালোহি মন্দিৰত পায়ে প্ৰথমতে যিখিনি দৰকাৰী বস্তু সেইখিনি লৈ ল'লোঁ লৈ পেলাই এতিয়া আমি যাওঁ মন্দিৰলৈ বুলি এই বাইদেউগৰাকীৰ পৰাই ল'লোঁ আৰু আগতেও মই এবাৰ মন্দিৰলৈ আহিছোঁ আপোনালোকক আগতে ভিডিঅ'ত দেখাইছোঁ আৰু সোমাই এতিয়া পৰিৱেশটো এনেকুৱা ধৰণৰ অকণমান কিছুমান চেঞ্জেছ হৈছে সো ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ আমি এতিয়া প্ৰথমতে তেওঁলোকে শৰাই কাৰণে লাইনত লাগিছে শৰাই দিব যিহেতুকে হিয়াহঁতে খুৰীহঁতে আৰু তাৰপিছত তামোল পাণ ধূপৰ পেকেট এইবিলাক সকলোখিনি বেলেগ বেলেগকৈ দি আমি এতিয়া যোনবোৰ বৰ চাকি সেই চাকিত আমি লাহেকৈ তেল দিবলৈ ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে খুৰা খুৰীহঁত তাৰপিছত হিয়াহঁত তাৰপিছত আমি এনেকৈ সকলোৱে মিলি বৰ চাকি গছত চাকি জ্বলালোঁ একচুৱেলি তেল ঢালিলোঁ আজিকালি চাকি জ্বলাব নিদিয়ে এনেকৈ তেলেই ঢালিব লাগে আৰু ইয়াতে আপোনালোকৰ মনত যিয়ে আশা আছে যিটো আশা লৈ আজি এই মন্দিৰলৈ আহিছে সেই সকলোখিনি ইয়াতে ভাবিব পাৰে যিসকলে দৰ্শন কৰিব পৰা নাই তেওঁলোকে এনেকৈও ভাবি লওক আমি একচুৱেলি আমাৰো প্লেন নাছিলে কিন্তু আমাৰ কপালৰ জোৰত আজি আমি মন্দিৰ ভাগলৈ যাবলৈ পালোঁ আৰু বহুত বেছি সুখী বহুত পজিটিভ মানে ফিল কৰিছোঁ আৰু এতিয়া আমি লাইনত ৰৈ আছোঁ যিহেতুকে আমি বাবাক দৰ্শন কৰিবলৈ ৰৈ আছোঁ বাবাক দৰ্শন নকৰাকৈ আহিলে সকলোখিনি যেন আধৰুৱা যেন লাগে সেইকাৰণে বাবাৰ দৰ্শনৰ কাৰণে আমি সকলোখিনি এনেকৈ লাইনত ৰৈ আছোঁ বিশেষ বৰ ভিৰ নাছিলে কিন্তু হ'লেও আমি ৰৈ দিছোঁ মানুহ দেখিছে বৰ বিশেষ নাই পোহৰ সকলোতকৈ আগত আছে আৰু আমিও গৈ লাইনত এনেকৈ ধুনীয়াকৈ থিয় হৈ আছোঁ বহুত ধুনীয়াকৈ বাবাক দৰ্শন কৰিলোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ বিশেষ ভিডিঅ' কৰিবলৈ মই নাপালোঁ যিহেতুকে আমিও মানুহ পিছত আছিলে সেইকাৰণে খৰধৰকৈ কৰিব লগা হৈছে আৰু বাবাক দৰ্শন কৰি আহি আমি আহিলোঁ ভোগৰ লাইনত আকৌ ইয়াত আমি পায়স খাম আপোনালোকেতো জানেই ইয়াৰ পায়সখিনি ইয়াৰ ভোগখিনি কিমান বেছি টেষ্টি হয় সেইকাৰণে আমি চবৰ কাৰণে ইয়াৰ পৰা পায়স লৈ গ'লোঁ আৰু এয়া আমাৰ খুৰাৰ ছোৱালী আৰু এই খুৰাৰ নাতি সকলোবিলাক আছে লাইনত আৰু এয়া চাওক আমি ভোগ পাই গ'লোঁ এই ভোগ ভাগ মানে আপোনালোকে যিমান খাই থাকিবলৈ মন যায় একচুৱেলি হেঁপাহেই নপলায় ইমান বেছি ভাল লাগে এই ভোগ ভাগ আৰু সেইকাৰণে সকলোৱে মিলি এনেকৈ খালোঁ বহুত বেছি পজিটিভ ফিল কৰিছোঁ একচুৱেলি ইয়ালৈ আহি ভোগ খোৱাৰ পিছত আমি প্ৰসাদৰ লাইনলৈ গ'লোঁ যিহেতুকে খুৰীহঁতে হিয়াহঁতে প্ৰসাদ শৰায়ো দিছিলে আৰু শৰাই নিদিয়াসকলেও ইয়াৰ পৰা প্ৰসাদ খাব পাৰে বৰ ধুনীয়াকৈ আজি দিনটো পাৰ হ'ল বহুত পজিটিভকৈ আজি আমি ঘৰলৈ আকৌ উভতিছোঁ শেষত আকৌ এবাৰ এই বৰ চাকি গছত সেৱা জনাই আমি ঘৰলৈ উভতিবলৈ হ'ল ভাল লাগিলে
আপোনালোকে যদি পাৰে তেতিয়াহ'লে আপোনালোকেও যিসকলে দৰ্শন কৰা নাই তেওঁলোকে গৈ দৰ্শন কৰিব। আজি মোৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। কেইখনমান ভাল লগা ফটোৰে আজি ভিডিঅ'টো সামৰিছোঁ। আৰু আপোনালোকেও যদি অগ্নিনাভ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে আপোনালোকে যাওক আৰু শুদ্ধ মনেৰে যাওক, দেখিব সকলো মনৰ আশা আপোনালোকৰ সম্পূৰ্ণ হ'ব। আজিলৈ আহিছোঁ।